গুড মৰ্নিং গাইজ, মই ভাগ্যশ্ৰী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আৰু আপোনালোকে দেখিবলৈ পাইছে মই বৰ্তমান আছোঁ সৰুসজাই ষ্টেডিয়ামৰ ভিতৰত। আজি বোলে অলপমান দেৰিকৈ ষ্টাৰ্ট হ'ব, তো সেইটো কাৰণে মোৰ যিমানকেইটা মানে লগৰ ছোৱালী আছে চবেই ডাইনিং হলত বহি আছে। আৰু বলক সিটো আপোনালোকক দেখুৱাই দিওঁ আমাৰ খোৱা বোৱাৰ জেগাটো। ফটো নহয়, ভিডিঅ'। আৰু এতিয়া ভিগু কাশ্যপ তেওঁৰ প্ৰগ্ৰাম হ'ব আৰু সেইটোৱে চাবলৈ আমি গেলেৰীত বহি আছোঁ। এইটো টীম হ'ল গোৱালপাৰা ডিষ্ট্ৰিক্টৰ। তেওঁলোকৰ ফূৰ্তি চাওকচোন। তাতে গেলেৰীত বহি থাকিব নোৱাৰিলোঁ, অলপমান তললৈ আহি গ'লোঁ আৰু এতিয়া ময়ো অলপ চলপ নাচিম। স্বীকৃতি দিছে কোনোবাই। কোৱা না বহুত দেৰি ৰখাৰ পিছত আমাক এতিয়া লাইন আপ হ'বলৈ দিছে। আমি ইয়াতে ৰিহাৰ্চেল কৰিম। আৰু সেইপিনে যে পিছপিনে দেখিছে গেলেৰীত, সেই সকলোবোৰ হ'ল আমাৰ ঢুলীয়া। তেওঁলোকে তাত বজাব। কালি আমি সকলোৱে সুন্দৰভাৱে এনেকে বহি 25,000 ছোৱালীলৈ আমি এনেকুৱা অনুষ্ঠান কৰিম। আমি অৱস্থা নাইকিয়া হৈ গৈছোঁ। এতিয়া শেষ আৰু আমাৰ ৰিহাৰ্চেলখিনি শেষ। এতিয়া আমাৰ ঢুলীয়া পেটুৱাখিনিৰ ৰিহাৰ্চেল দিব আৰু তাত ভাতৰ ব্যৱস্থা কৰিছে, কিন্তু মই নাখাওঁ, মই ডাইৰেক্ট ঘৰতে যাওঁ। The next day. মৰ্নিং গাইজ, আৰু মই আজি ওলাইছোঁ, এতিয়া মানে গৈ আছোঁ ষ্টেডিয়ামলৈকে। যাম ৰাস্তাটোত মানে যাবই পৰা নাই, ইমান বেছি যাম, বহুত দেৰি হ'ল, তেতিয়াৰ পৰা ৰখিয়ে আছোঁ ইয়াতে। ৱেল, মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এতিয়া বৰ্তমান আমাৰ ঢুলীয়াসকলে ইয়াত পাৰফৰ্ম কৰি আছে। মানে তেওঁলোকে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড ইয়াতে কৰি আছে। এতিয়া যোৱাৰ সময়ত আমি অলপমান নাচ গান কৰি বহুত ফূৰ্তি কৰিলোঁ। আৰু আমাৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো তেওঁ বহুত গান গালে আৰু তেওঁ নাচিছেও। দুদিনৰ ভিডিঅ'জ লগাই মই এটি সৰু ভিডিঅ' এটি বনালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব।